ফাউন্ডেশ্যন বনাই আছো চাওক 2 ফুট ওখ থাকিব ফাউন্ডেশ্যনখন আৰু এইটো চাওক 4ডালকে ৰড দিয়া হ'ল এই আজি কাম কৰি আছো ঘৰতে চাওক মাজে মাজে ডাঙৰ ডাঙৰ বল্ডাৰ দিছো আৰু এইজন আমাৰ মিস্ত্ৰী এইয়া চাওক আমাৰ মিস্ত্ৰী সব আমাৰ একদম অৰ্থাৎ এইয়া টিনটো চাইছে আপোনালোকক সেইদিনে দেখাইছো এইয়া চাওক আজি ফাউন্ডেশ্যন হৈ গ'ল মোটামুটি এই আমাৰ মিস্ত্ৰী বনাই আপোনালোকৰ যদি মিস্ত্ৰী লাগে তেতিয়াহ'লে আমাক কণ্টেক্ট কৰিব ডিছক্ৰিপশ্যনত আমাৰ নাম্বাৰটো দি দিম তেতিয়াহ'লে আমি ঘৰটো বনাই দিম আপোনালোকৰ কেনেকৈ কি ডিজাইন বনাব লাগে চব বনাই দিম আপোনালোকে ফোন কৰিব ধন্যবাদ চাওক ডাঙৰ ডাঙৰ যদি বল্ডাৰ দিয়ে তেনেহ'লে মছলাটো অলপ কম লাগে তাৰ কাৰণে দিছোঁ আৰু বস্তুটো বহুত হেভি হ'ব চাওক পুৰা ষ্ট্ৰেট হ'ল না নাই চাওক অলপ আৰু আমাৰ বালি পাথৰ কোনো ডুপ্লিকেট নাই সব অৰিজিনেল মাল হয় একদম ধুনীয়াকৈ এতিয়া মছলা বনালোঁ ইয়াত চাব পাৰে কি অৱস্থা বাইদেউৰ ঘৰটো চাইছে না ঘৰৰ ভিতৰেদি বনাই আছোঁ ঘৰটো ঘৰৰ ভিতৰত ঘৰ এয়া পাথৰ চাথৰ এয়া পুৰা কাম চলি আছে ঘৰৰ এইটো চাওক খুঁটি ইয়াত হেৰি কৰা হ'ব এইটো ৰড এইটো ৰড এইফালে ঐ লাগি গৈছে বেন কৰি লোৱা এলকেইটা ডাঙৰ ডাঙৰ বনোৱা হ'ল এয়া এল ইয়াত দিব লাগিব এইটো দিলে টাইট হ'ব বস্তুটো এতিয়া খুলি নাযায় এয়া ইয়াত এইটো লগাই দিছোঁ ধুনীয়াকৈ থাকি থাকিব ইয়ালৈকে হ'ব ফাউণ্ডেশ্যন